Hello everyone. Kaya. Ahise. Video to arambha korisu. Aji deri hol. Etia dukanot asu. Dukanor pora etia ghorot jao. Mane ratipa somot khulu. Khuli 8 মান বজাত বন্ধ কৰো। ওচৰতে ঘৰ আছে যেটুকে। কি হৈছে? এতিয়া ঘৰত যাও যাই কিনে ভাত পানী খাম মানে ভাত চাত বনাব আছে ভাত পানী বনাই লৈ খাম ৰবা খাম খাই মেলি আকৌ 4টা মান বজাত আহো আকৌ গধূলি 8টা মান বজাত বন্ধ কৰো কেতিয়াবা 7টা 7:30 8টা এনেকুৱা আৰু টাইম টেবুল নাই মুঠতে লাষ্ট 8টা বন্ধ কৰো আৰু এতিয়া বোলো ঘৰত যাও ভিডিওটো লাহেকে আৰম্ভ কৰি দিলো পাহৰিয়ে গৈছিলো ভিডিও কৰিবলৈ তাৰপিছতে আৰু মনত পৰিলে ভিডিওটো আৰম্ভ কৰিছো আৰু আমাৰ গুনুলিয়ে বদমাছ কৰি আছে বদমাছ গুনু এফালে চোৱা কৈ দিয়া গুড মৰ্নিং নহয় এতিয়া গুড আফটাৰনুনে হ'ল 12টা বাজি পাৰ হৈ গ'ল আৰু মুনু গৈছে স্কুলত তাই স্কুলৰ পৰা আহিব 2টা বজাত যাওঁ সেইকাৰণে সোনকালে ভাত বনাব লাগিব আৰু ভিডিওটো দেখাই যাম কি দেখাব পাৰো মোৰ সদায় ডেইলি ডায়লগ হৈ গৈছে এইটো কি দেখাব পাৰো চাই যাব আৰম্ভ হলেই দোকানত উৎপাত আৰম্ভ তাই শুই আছিলে উঠিলে এইমাত্ৰ উঠি কিনে এতিয়া উৎপাত কৰি আছে ৰাতি নুশুৱে ৰাতি ইমান দিগদাৰ কৰি থাকে ৰাতি ভালকে তাই টোপনি নাযায় দিনটো শুই থাকে আৰু ৰাতিটো হলে আমনি কৰি থাকে গুনু কি তোমাৰ পিছফালখন দেখাইছে আগফালে দেখুৱা কচু এই কোনোবা আহিছে কোন আহিছে গুনু চোৱা আচ্ছি নতুনকে কেইটামান শিকিছে হাঁচি ক'বলৈ আমি যদি কৰোঁ তাও কৰে নতুনকে শিকি আছে লাহে আৰু কি ধুনীয়াকৈ এনেকৈ মম দিয়ে মানে চুমা খায় আৰু কিবা এনেকৈ লাহে শিকি আছে বৰ ধুনীয়াকৈ কৰিব জনাইছে আৰু বদমাছিখিনিতো ক'ব নালাগে বদমাছি ধেৰ এইবোৰ শিকাব নালাগে তাই নিজে শিকি লৈছে ইমান উৎপাত বায়েক কিন্তু ভাল আছিলে বায়েকৰ টাইমত মই ইমান মানে আমনি কৰা নাছিলে বা ইমান কচু নাছিলে য'তে বহাই তেওঁ বহিয়ে থাকিছিলে এইজনী নহ'ব বিৰাট উৎপাত এজনীয়ে মোক দেখাই দিব আৰু চকুটুকু ফুলি থকা নিচিনা লাগিছে নহয়নে ৰাতি টোপনি নাই জানেনে ৰাতিপুৱা সেইকাৰণে দেৰি হৈ যায় উঠোতে এতিয়া মোৰ টোপনি লাগি আছে চকুটো একদম মানে শুব মন গৈ আছে ৰাতি কেইবাৰ উঠো মানে তাই টোপনিয়ে নাযায় দিগদাৰ কৰি থাকে কিবা নহয় কিবা কান্দি থাকে হাল্লা কৰি থাকে ৰাতি এনেকৈ থাকে এতিয়া ঘৰলৈ যাওঁ অলপ শুম ঘৰত গৈ টাইমে নাপাওঁ মই টাইমে নোপোৱা হৈ গৈছোঁ এই দোকানৰ পৰা যাওঁ ভাত বনাওঁ খাই বৈ পোৱালিক খুৱাব লাগে বাচন বৰ্তন ধুই কামখিনি কৰি আকৌ দোকান আহিবই হয় ক'তনো শুম একেবাৰে ৰাতি ৰাতিপুৱা যিটোকে দিনটো আৰু বিচনাখন দেখা নাপাওঁ ৰাতিপুৱা মানে দেৰিকৈ উঠোঁ আৰু ৰাতি কেইটাত 11টা 11:30 12টা বজাত শুহে আকৌ ৰাতি 1 ঘণ্টামানৰ পিছত 1 ঘণ্টাৰ মূৰে উঠিব হয় 1 ঘণ্টা 1.5 ঘণ্টাৰ মূৰে তাই টোপনি নাযায় উঠে কান্দে এতিয়া দোকানৰ পৰা আহিলোঁ ঘৰত এতিয়া খাই আছোঁ মই গুড়া সান্দা লৈ খাই লৈছোঁ কিবা খাব মন যায় দোকানৰ পৰা আহি আৰু এয়া বনাইছোঁ পানীলাও বনাই আছোঁ মানে বেছিকৈ কাটি দিলোঁ ইমান বেছি হৈ গ'ল এতিয়া ঢাকন মাৰিব পৰা নাই ভৰ্তি হৈ গৈছে আৰু এইটো ইমান ধুনীয়া পানীলাও মস্ত পানীলাও সেইদিনাখনে আৰু এদিন বনাইছিলোঁ যে আকৌ খুজিলোঁ যাৰ পৰা আনিছিলোঁ মানে ওচৰতে মানুহ এঘৰে দিয়ে বিক্ৰী কৰে তাৰপৰা সেইদিনাখনে খাই বিৰাট ভাল পালোঁ ইমান ডাঙৰ যদি ইমান ধুনীয়া কোমলীয়া ভাল লাগিল খাই সেইটো কাৰণে আকৌ আনিলোঁ আনি কিনে আজি বনাইছোঁ আজি অলপ বেছিকৈ বনাই দিছোঁ এতিয়া কেৰাহী ভৰ্তি হৈ গ'ল আৰু এই তাইকো একডোখৰ কাটি দিছোঁ তাই খাই আছে বহি তাইও খাই আছে মই খাইছোঁ গুড়া সান্দা আৰু এইখিনি অলপমান কমি গ'লে ঢাকনিখন মাৰি দিম সেইদিনাখন স্কুলৰ কাৰণে বনাইছিলে ৰঙালাও এটা তাকে সেইটো শুকালে এতিয়া সেইখিনি কালাৰ কৰা টাইম আহি গৈছে আজি কালাৰ কৰিব লাগিব এয়া বনালে এইটো ৰঙালাওটো এইটো স্কুলত দিবলৈ
এতিয়া এইকেইটা কালাৰ কৰিম এতিয়া মই বনালোঁ মানে বনাই দিলোঁ আৰু এইটো মাই বনাইছে ৰঙালাও সৰুকৈ বনাইছোঁ এইটো আপুনিতো মাই বনাইছে আমি মানে দিলাম তাৰপিছত এইটো বনাইছে জলকীয়া মাই বনাইছে মানে এইটো বনাইছে কি হয়তো নেমু মাই বনাইছে তাৰপিছত এইটো অমিতা মাই বনাইছে এইটো মটৰ এইটো মটৰ এটা গুটি ওলাই গ'লে এইটো মটৰ বনাইছোঁ চু মই বনাইছোঁ এটা গুটি ওলাই গ'ল কি হয় এইটো পানী দি লগাব লাগিব খাই দিয়া তাৰপিছত এইটো কল বনাইছোঁ যোনটো ভেন্দিৰ দৰে লাগিছে অলপমান এইটো মই বনাইছোঁ কাৰণে আগতে আমি সৰুতে বনাইছিলোঁ কিবা কিবি ভাল লাগে আৰু কেইটামান বনাই থ'ম ঘৰত সজাবৰ কাৰণে ভাল লাগিব ৰং চং কৰি এতিয়া কালাৰ কৰি দিওঁ কৰি কিনে সোনকালে স্কুলত লৈ যাবলৈ যেতিয়া পৰীক্ষা আৰম্ভ হ'ব মাটি দি খেলি থাকিলে নহ'ব সেইকাৰণে আগতীয়াকৈ পৰীক্ষা ষ্টাৰ্ট নহওঁতে এইখিনি বনাই থৈ দিওঁ ৰেডি তো ফাৰ্ষ্ট ৰঙালাওটো গ্ৰীণ কালাৰ কৰা এটা অৰেঞ্জ নাইচোন আৰু নাই তো ৰেড আৰু ইয়েলো মিক্স কৰিম দেখলাচোন তোমাৰ দুটা পানী দি দিওঁ অলপমান ইমানে পানী দি মই কৈছোঁ জলকীয়া ফুল লগাই আছোঁ ফুল জলকীয়া লগাইছে হা পাপা খাব দি দিওঁ আছে মানে কালাৰ হৈছে অলপ এতিয়া এই ৰঙালাওটোত লগাবলৈ চাওঁ ইফালে আনাচোন ৰঙালাওটোত লগাবলৈ অৰেঞ্জ কালাৰ নাই তো এতিয়া যোগাৰ লগোৱা হৈছে প্ৰথমতে ৰেড কালাৰ কৰা হৈছে তাৰপিছত য়েল্ল' কৰি দিব লাগিব তেতিয়া গৈ থৈ কিনে এইটোৰ নিচিনা অলপ অৰেঞ্জ হ'ব যদি নহয় ওপৰত গ্ৰীণ কৰি দিব লাগিব মুঠতে নাজানো আৰু কি হ'ব এইটো হয়নে নহয় চাব লাগিব হয়নে নহয় চাব লাগিব কিন্তু মোৰ মতে নহ'ব যেনে পাওঁ তেওঁ আৰু যি হয় হ'ব আৰু ৰেড কালাৰৰ ৰঙালাও দি থৈ আহিব লাগিব পিছত গৈ থৈ বাকী এইটো হ'ল নেমু টেঙা অমিতা হ'ল এইটো আম চব গ্ৰীণে হৈছে এইটো জলকীয়াটো এইটো মটৰ এইটো কল চব গ্ৰীণ কালাৰে হৈছে কাৰণ বেলেগ কালাৰ আমাৰ ওচৰত নাই আছে মানে ইয়াতে লগাবলৈ নাই ৰঙালাও হৈ গ'ল যোগাৰ লগাই কিনে অলপ ৰঙালাওহান দেখিছে এইফালে আনাচোন পোহৰৰ ফালে এইটো ৰঙালাওটো বনি গৈছে যোগাৰ লগাই অৰেঞ্জ কালাৰ কৰি দিয়া হৈছে তাৰপৰা ওপৰত এইটো গ্ৰীণ কৰি দিয়া হৈছে 1 hour later দিয়া খেলা এই হাতচি মাৰিছে হাতচি ভিডিঅ' কৰিলে তাৰ উৎপাতটো বেছি হয় এইটো খেলি যাওঁ খেলা বাহ আমাৰ গুণমাই কিয় ঘূৰাব জানে ঐ হয়তো ঘূৰাই দিয়া ঘূৰাই দিয়া Achichu. Hachi. Meski ধুনীয়াকৈ ঘূৰাব জানে এই বাহ